তাতে শ্মশান খালী আছে কেতিয়াবা শ্মশান খালীলৈ আহি চাব আপোনালোকে ধন সম্পত্তি লৈ পেলাই অহংকাৰ মায়া মোহ এইবিলাক বস্তু আপুনি শ্মশান খালীলৈ আহিলে বুজি পাব হেলমেটটো নিজৰ বাবে পিন্ধিব পুলিচক দেখুৱাবৰ কাৰণে নহয় নিজৰ বাবে পিন্ধিব সেইকাৰণে পিন্ধি ল'ব লাগে Hello guys, welcome back to my YouTube channel. আজি এটা নতুন ভিডিও আপোনালোকৰ মাজলৈ আহিছো আশা কৰো আপোনালোকৰ ভালে আৰু মোৰ বৰ্তমান ভাল যেহেতুকে আমাৰ বকুলতলি যুৱ সংঘই 24-25 তাৰিখে ভাগৱত পাঠ আয়োজন কৰা হৈছে তো তাৰ বাবে আমি ৰাইজ মাতিবলৈ আজি ওলাই আহিছো গোটেই যুৱ সংঘৰ যুৱক ওলাই আহিছো আমি ৰাইজক মাতিবৰ কাৰণে তো আপোনালোকৰ ভিডিওটো শেষলৈকে দেখাই দিম কেনেকুৱা হয় আৰু গোটেইখিনি আপোনালোকক দেখাম আমি কেনেকৈ যাম কি কৰিম গোটেইখিনি আপোনালোকক দেখাই আছো আৰু আজিৰ ভিডিওটো ইয়াৰ পৰা ষ্টাৰ্ট কৰো সকলো ৰেডি হৈছে আহি পেলাই এটা সবে ৰেডি হৈছে যাবৰ কাৰণে তো মোৰ ৰেডি হলো এতিয়া আমি গুটেকিটা যাম মাতিবৰ কাৰণে তো আপোনালোকটো কৈ আছিল তো এটা ভিডিওটো আমি এটা জুৱাত দেখাম বাৰু আপোনালোকক ফাইনালি আমাৰ বসন্তী ৰেডি হৈ গ'ল এটো ৰেডি হৈ গ'ল তো এবছৰ অপেক্ষাত আমাৰ এইটো দিনৰ পৰা প্ৰত্যেক বছৰে ভাগৱত পাঠ হয় এই বছৰ হ'ল 10 নম্বৰ বৰ্ষ কাৰণ আমি ৰাইজক মাতিব যাওঁ কাৰণ আৰু বেছি দিন নাই মাজত মাত্ৰ 4 দিন আছে 4 দিনৰ নম্বৰ দিনাখন আমাৰ ভাগৱত ভ্ৰমণ ষ্টাৰ্ট হ'ব তো সেইটো কাৰণে আমি আজি যাওঁ ওলাই এতিয়া আমি সকলোবিলাক যাবলৈ ওলালো আৰু এটা সবে আহিলে সব আহি পালেহি আৰু আমি যাওঁ এতিয়া আৰু মাতিবৰ কাৰণে ঐ এফালে ৰাস্তাটো বেয়া হয় এফালে ৰাস্তাটো বেয়া হয় গাঁতখিনি হৈছে মই দেখি আছো সব ৰেডি হৈ গ'ল আৰু যাওঁ আমলখি ডাইৰেক্ট এফালে সকলো ওলাই গ'ল আৰু যাবলৈ কাৰণে ৰেডি তো আমি যাওঁ আৰু না তো আমি গৈ আছো এতিয়া ভাগৱতৰ মানুহ মানে ৰাইজ মাতিবৰ কাৰণে তো এইটো নামঘৰতে হ'ব কাৰণ ইয়াত পুৰা ৰেডি হৈ আছে তো আমি গৈ আছো এখন গেটখন চাওক এখন এইটো হ'ল চতিয়া তেল ডিপু আৰু এতিয়া আমি গৈ আছো এতিয়া মাতিবৰ কাৰণে আৰু লগত মোৰ মুকুল আছে সহযাত্ৰী একে বাইকৰ সহযাত্ৰী বুলি ন আমি গৈ আছো এতিয়া গোটেইখিনি বাৰু দেখাম পিছত কেতিয়াবা এনেকে গৈও ভাল লাগে মানে কি বুলি কয় সকলোবিলাক লগ হৈ পেলাই ক'ৰবাত ৰাইজ মাতিব হওক বা এনেকে ক'ৰবাত ওলাই গৈও কেতিয়াবা ভাল লাগে তো সেইটো কাৰণে আমি ওলাই আহিছো আজি গোটেইখিনি ল'ৰা একেলগে লগ হৈ কাৰণ যিহেতুকে ভাগৱত পাঠ আছে বুলি আপোনালোকে গম পাইছে ইতিমধ্যে তো আপোনালোকক ভাগৱতৰ ভিডিঅ'টো ভালকে দেখাম আপোনালোকে চাব সেইটো ভিডিঅ' আপোনালোকে আজি পাই যাব তো আপোনালোকে আজি এইটো ভিডিঅ' চাব ভালকে তো আমি গৈ আছো এতিয়া আৰু এতিয়া পালোহি চতিয়া চেণ্টাৰ হয় এয়া বাকী সকল আগে গৈ আছে পিছতো আছে বাকীখিনি আৰু এইখন হ'ল চতিয়া থানা আৰু থানাৰ পিছতে এইটো ৰাস্তা সোমাই গৈ আছে আৰু এইটো ৰাস্তাৰ ভিতৰেদি আমি গৈ আছো মানুহ মাতিবলৈ কাৰণ ইয়াৰ ভিতৰ ফালে গাঁও এখন আছে তো সেইটো কাৰণে তাতে মাতিব গৈ আছো এতিয়া ভিতৰতে সোমাইছে এইটো হ'ল LB ৰোড বুলি কয় ইয়াকে আৰু আমি গৈ আছো ভিতৰলৈ এইখন চতিয়া হাই ছেকেণ্ডেৰী ফিল্ড যেটা পুৰা সবে খেলি আছে এতিয়া আৰু দেখিছে এইটো জেগা বহুত ধুনীয়া ইয়াতে গছ বিলাক বহুত আছে আৰু আপোনাৰ আৰু এইখন হ'ল আমাৰ নৰ্মাল স্কুল হয় এইখন নৰ্মাল স্কুল আমাৰ চতিয়াতে থকা এতিয়া আমি পালোহি এইটো ৰাস্তাত মানে স্পীড ব্ৰেকাৰ বহুত দি দিলে মানে অকমান গৈয়ে ব্ৰেক মাৰিবলগীয়া অৱস্থা আৰু এই জেগাটো বহুত ভাল ধুনীয়া হয় তো আপোনালোকে চাই থাকক ষ্টাৰ্ট হৈ যায় মানে হেৰি হৈছে তোমাৰ ৰেষ্টটো কমোৱাৰ কাৰণে নহয় কিবা এইটো চেঞ্জ পকেটৰ কিবা প্ৰব্লেম হৈছে নেকি আৰু এখন চতিয়া কলেজ চতিয়া কলেজৰ ফ্ৰণ্ট গেট স্পীড ব্ৰেকাৰবোৰ বহুত হয় আৰু আমি ব্ৰেক মাৰিয়ে থাকিব লাগে এনেকুৱা কথাটো নহ'ব ন মই হেলমেট পিন্ধা নাই তো সেইটো কাৰণে পুৰা চুলি অৱস্থা শেষ হৈ গৈছে কাৰণ অলপ দূৰ বেছি দূৰ নহয় কাৰণে হেলমেটটো পিন্ধি অহা নাই কিন্তু আপোনালোকে পিন্ধি ল'ব সদায় হেলমেটটো নিজৰ বাবে পিন্ধিব পুলিচক দেখুৱাবৰ কাৰণে নহয় নিজৰ বাবে পিন্ধিব সেইকাৰণে পিন্ধি ল'ব লাগে আমি হেলমেট লৈ আহিছো বাৰু পিন্ধিম কিন্তু এতিয়া ওচৰতে কাৰণে আমি হেলমেটটো আৰু ইমান আমি স্পীডত যোৱা নাই কাৰণ আমি ধুতি আছো ন ধুতি পিন্ধি আছো তো সেইটো কাৰণে আমি ইমান স্পীডতো যোৱা নাই তো সেইটো কাৰণে আমি ধুনীয়াকৈ আহিছো এনেকৈ তো সেইটো কাৰণে আপোনালোকে
বেয়া নাপাব। তো আপোনালোকে নিজে নিজৰ সেফটিৰ কাৰণে আপোনালোকে হেলমেটটো পিন্ধিব। তো এতিয়া আমি গৈ থাকো, আপোনালোকে চাই থাকক ভিডিঅ'টো। সেইটোকে বহুত হাৱা আহিছে, আজি বতৰটো বেয়া হয়, সেইকাৰণে চশমা পুৰা বেকা হৈ গৈছে। হয়তো কিংডম মাৰক, মোৰ ভিডিঅ'টো চাওক আপোনালোকে। আৰু কি বুলি কয়, দেখাম মই ক'ত যাওঁ কি কৰোঁ গোটেইখিনি দেখাম বুলি কৈছে অথনিপা। তো সেইটোকে আমি কৈ আছো, বাৰে বাৰে ৰিপিট হৈ আছে, সেইটো কাৰণে মানে বেয়া নাপাব। তো এতিয়া আমি পালোহি এখন আমলখিয়াতি গাঁও, আৰু ইয়ালৈকে গৈ আছো ৰাইজ মাতিবৰ কাৰণে। কিমান ধুনীয়া জেগা হয় এইটো। আৰু এতিয়া আমি সকলো ভিতৰলৈ সোমাই গৈ আছো, আৰু যোৱাৰ পিছতে বৰতাই সেৱা জনালে। আৰু এতিয়া আমাক বৰতাই সুধিলে যে কিহৰ বাবে আহিছে, আৰু আমিও জনাই দিলো যে আমাৰ ভাগৱত পাঠ আছে, তাৰে নিমন্ত্ৰণ দিবৰ বাবে আহিছো। তাৰপিছতে বৰতাই আৰু এজন ভকতক মাতিলে, আৰু তাৰপিছতে সেৱা ধৰিলে। আগন্তুক বছৰ বৰ্ষৰ দৰে এই বৰ্ষতো আমাৰ বকুলতলী যুৱ সংঘই যি আমাৰ ভাগৱত পাঠৰ আয়োজন কৰে, আগৰ বছৰৰ দৰে এইবছৰো আমি কৰিছোঁ। আৰু সেই ভাগৱত পাঠৰ কাৰ্যসূচীলৈ আপোনালোকৰ সমস্ত যুৱক যুৱতী সকলোকে যিমান পাৰে আমাৰ ভাগৱত পাঠৰ অনুষ্ঠানটোলৈ আপোনালোকৰ পদৰ দুভাগ পাম বুলি আমি অতি আশাৰে আপোনালোকে এই টোপোলাভাগ আগবঢ়াই তাৰপিছতে বৰতাই ক'লে বিহু বতৰ, যিহেতুকে চাহ একাপ নোখোৱাকৈ কেনেকৈ নপঠাওঁ, সেইবাবে চাহ একাপ খোৱালে। এতিয়া চাহ খোৱা হ'ল, আৰু আমি এতিয়া সকলো ওলাই আহিলো, আৰু বহুত খেল মাতিবলৈ আছে, আৰু এতিয়া আকৌ আগবাঢ়িলো। আৰু ইয়াতে ৰাইজ মতা হৈ গ'ল। এতিয়া আমি বেলেগ জেগালৈ গৈ আছো, আৰু ক'ত মাতো চাওঁ, কি কৰোঁ গোটেইখিনি দেখাম আপোনালোকক। আৰু এতিয়া আমি ইয়াতে ৰখি লৈ প্লেনিং কৰি আছো ক'ত ক'ত মাতো, আৰু এতিয়া প্লেনিং কৰা হৈ গ'ল। তেতিয়া আমি আকৌ গৈ আছো, এতিয়া ক'ত মাতো প্লেনটো বনাই হৈ গ'ল। এতিয়া আমি গৈ আছো আকৌ ক'ৰবাত মাতিবৰ কাৰণে, দেখা আছো ক'ত মাতিম গৈ। এইফালৰ জেগাবিলাক বহুত ধুনীয়া হয় আৰু মজা লাগে। এইটো খালি যোৱা মানুহটো এইটো হয়। আৰু এখন দেখিছে নতুনকৈ ষ্টেডিয়াম খুলিছে, আমাৰ চতিয়া ষ্টেডিয়াম। আৰু এইটো ষ্টেডিয়াম কেইদিনমানৰ আগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পেলাই উদ্বোধন কৰি থৈ গৈছিলে। এইখনেই হ'ল ষ্টেডিয়াম, চতিয়া ষ্টেডিয়াম। এতিয়া যাম আমি মালগাঁৱলৈ, তাতে দ্বিতীয়টো খেল মাতিবৰ কাৰণে। আৰু এতিয়া আমি গৈ আছো দুইটা একেলগে। এতিয়া পালোহি মালগাঁও মুখ্য প্ৰৱেশ দুৱাৰ, আৰু এতিয়া আমি সোমাই গৈ আছো, কাৰণ মালগাঁৱৰ খেলখন মাতিব লাগিব। তো সেইটো কাৰণে এতিয়া গৈ আছো সোমাই। এতিয়া পালোহি আইতাজনী ঘৰ, আৰু আইতাজনীক সেৱা এটা জনাই সকলো ৰাইজ তথা গোপিনী, সকলো যুৱক যুৱতী সকলোকে নিমন্ত্ৰণ দি আকৌ আগবাঢ়িলো বেলেগ ফালে। এতিয়া আমাৰ দ্বিতীয়খন খেল মতা হৈ গ'ল, আৰু এতিয়া আমি গৈ আছো তৃতীয় নম্বৰ খেলখন মাতিবলৈ, 3 নম্বৰ খেলখন মাতিবলৈ। মানে 2 নম্বৰ খেলখন মতা হৈ গ'ল কমপ্লিটলি। এতিয়া 3 নম্বৰ খেলৰ কাৰণে আকৌ ওলাই গৈ আছো। আৰু প্ৰায় 3-4 বছৰ এইখন ফিল্ডত বহুত দৌৰিলো, কষ্ট কৰিলো, একো নাপালো ফল, কিন্তু আকৌ দৌৰিম, আকৌ ফল বিচাৰিম। দৌৰিয়ে থাকিম চাকৰি নোপোৱালৈকে, পুলিচত চাকৰি ল'ম। যি নহওক ৰাস্তা বহুত ভাল পালো। এতিয়া মেইন পাৰ্টটো হৈছে অফ ৰোডিং, সেইকাৰণে অফ ৰোডিঙৰ পাৰ্ট কৰিবলৈ আহিছো। কাৰণ অফ ৰোডিঙৰ মাজে মাজেইটো মানে যাত্ৰা শুভ হয় বুলি কয়। অলপ ভাল অলপ বেয়া, তাৰ মাজতে যাত্ৰা শুভ হয়। সেইকাৰণে এতিয়া অলপ বেয়া দি আহিছো। কেইদিনমানৰ আগত আহোঁতে ইয়াতে মস্ত গাঁত খান্দি থৈছিলে, আৰু এতিয়া ৰাস্তাটো ভাল সম্পূৰ্ণ কৰিলে। আৰু এটা কথা আপোনালোকে মন কৰিবচোন, যেতিয়া শ্বৰ্ট ৰাস্তাবিলাক লোৱা হয়, হয়তো টাৰ্ণিং পাব, নহ'লে ৰাস্তা বেয়া পাব। সেইটোতো একদম পুৰা পায়ে চাগে, এইটো আপোনালোকে চাব গেছ কৰি, আৰু যদি পায় তেনেকৈ কমেণ্ট এটা কৰিব, হয়নে নহয় কথাটো। নামঘৰটো পালো, সেৱা এটা জনাই ললো।
আৰু এইটো ভিডিঅ'ৰ যোগেদি যাক যাক মাতিব পৰা নাই সকলোকে মই নিমন্ত্ৰণ জনালো আৰু স্থানটো হ'ল চতিয়া খাটোৱাল গাঁও বিশ্বনাথ অসম আৰু অহা 24-25 এপ্ৰিল 11-12 বহাগত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আছে সকলো আহিব আৰু এতিয়া আৰু এখন ঘৰলৈ সোমাই আহিলো আৰু তাৰ পিছতে নিমন্ত্ৰণ জনালো আপোনাৰ বিগত বৰ্ষৰ দৰে বকুলতলী যুৱ সংঘই ভাগৱত পাঠ আয়োজন কৰিছে গতিকে 11 তাৰিখে আমাৰ ভাগৱত ভ্ৰমণ কাৰ্যসূচী হ'ব তালৈও নিমন্ত্ৰণ জনাইছোঁ যাতে সহযোগ কৰে আমাৰ সকলোকে যাতে পদল লগত আমাৰ যিবিলাক ক্ৰিয়েট কৰে আৰু এতিয়া তাতে মাতি হ'ল আৰু এতিয়া বেলেগ এখন ঘৰলৈ আহিছো ইয়াত নিমন্ত্ৰণ কৰা হৈ গ'ল তাৰ পিছতে নতুন মানুহৰ ঘৰলৈ গ'লো মানে ৰাইজে পাতি দিয়া সভাপতি সেক্ৰেটাৰী এজনক নিমন্ত্ৰণ দিলে সকলো ৰাইজকে নিমন্ত্ৰণ দিয়া নিচিনাই হয় খান মেট্ৰিকৰ ৰিজাল্টটো দি দিলে আৰু আমিও আহি পেলাই পাই গ'লো তেনেকুৱা টাইমতে আৰু আমি পাৰ্টিটো খাই দিলো আৰু এনেকৈ দিব লাগে ৰিজাল্টটো মানুহক অকণমান কনফিউজ কৰিব লাগে ভাল লাগে তেনেকুৱা ৰিজাল্টবিলাক লৈ পেলাই তো ভাল ৰিজাল্ট হৈছে চবৰে আৰু যাৰ বেয়া হৈছে সিহঁতি আশা নেহেৰুৱাব আকৌ এবাৰ ভালকৈ দিব এক্সাম ভাল হ'ব নিশ্চয় আকৌ এটা নতুন খেল মাতিবলৈ বুলি আগবাঢ়ি আছো আৰু গৈ আছো আৰু ভাগৱতৰ দিনাখন চাব ভিডিঅ'টো পুৰা ধামাকা হ'ব গৈ আছে বেছি দিন নাই মাত্ৰ 4 দিন আছে মাজত মাত্ৰ 4 দিন তাৰপিছতে আপোনালোকে ভাগৱতৰ লং ব্লগ এটা দেখিবলৈ পাব প্ৰথমতে ভ্ৰমণৰ হ'ব পিছদিনাখন পাঠ আৰু পৰ্যালোচনা গোটাই ব্যাখ্যা গোটেইখিনি মই ভিডিঅ' দেখাম আৰু এইকেইটা দেখিছে ঘৰকেইটা বহুত ধুনীয়া লাগি আছে এনেকুৱা জেগাবিলাকত কেতিয়াবা আহি ভালেই লাগে বাৰু কেনেকুৱা ৰাস্তাত আহিছো আমি আজি অৱস্থা একদম পুৰা শেষ আৰু ধুনীয়া ফুল দেখিছে আৰু এতিয়া আপোনালোকে এইটো লোকেশ্যন চাওক কিমান ধুনীয়া লাগিছে ফুল গোটেই সকলোফালে ফুল আৰু ধুনীয়া সেউজীয়া এটা পৰিৱেশ গাঁৱলীয়া পৰিৱেশটো এনেকুৱাই কেতিয়াবা গাঁৱৰ জেগালৈ আহি চাব লাগে ভাল পৰিৱেশ জাষ্ট লাইক এ ৱাও মজা লাগিছে আমি বহুত অফৰোডিং কৰিলোঁ এতিয়া আমি ঘৰলৈ গৈ আছোঁ ঘৰলৈ নহয় বাৰু আৰু মাতিব আছে ইয়াতো মতা হৈ গ'ল ফাইনেলি আমাৰ ইয়াতো মতা হৈ গ'ল আৰু এতিয়া আমি আকৌ বেলেগ এটা জেগালৈ গৈ আছোঁ আৰু এইটো জেগাটো মজা লাগিছে চাওকচোন ওচৰত পুখুৰীৰ কাষত ৰাস্তা কিমান ধুনীয়া জেগা এনেকুৱা জেগাবিলাক কেতিয়াবা ভালো লাগে খালি অলপ বৰষুণ দিছে কাৰণে বোকা হৈ আছে ৰাস্তাটো আমি নতুন নতুন ভাল ৰাস্তা দি আহিছোঁ এইটো ভাল ৰাস্তা হয় এতিয়া কালি ভূতৰ চিন আজিলৈকে যোৱাই নাই এতিয়ালৈকে ভোট দিয়া চিন বহুত ধুনীয়া কালাৰ মাৰি দিয়ে কি কালাৰ মাৰে নাজানো মই আপোনালোকে গেছ কৰিবচোন এই কালাৰটো কি হয় বাৰু একদম নেৰাইচোন এতিয়া আকৌ আগবাঢ়ি আছোঁ
ইফালৰ পৰা সিফাল বহুত ঘূৰিলো আৰু এতিয়া দোকানখন দেখা পাই চানা খাবলৈ মন গ'ল মানে দোকানত চানা দেখা পালো সেইকাৰণে চানা অৰ্ডাৰ দিলো আৰু এতিয়া আমি ৰখি আছো চানা কেতিয়া হ'ব আৰু এতিয়া চানা আহি হাতত পৰিলে আৰু অলপমান মই বিকাশ দাক দিলো আৰু অলপমান দিকিক দিলো আৰু এতিয়া আমি সকলোৱে ভগাই খালো এতিয়া চবে পুৰা চানা খাই আছে আৰু ময়ো পুৰা চানা খাই আছো খানাটো কেতিয়াবা খাই ভাল লাগে এনেকৈ ৰখি পেলাই নদীৰ পাৰত এখন দলং আৰু এইকাৰণে আমি ৰখি আছো আৰু এতিয়া আমি চানা খাই আছো এতিয়া ৰ'ব আপোনালোকক মই বস্তু এটা দেখাই লওঁ বহুত টাইমটো এনজয় কৰিলোঁ আপোনালোক তাৰ মাজতে এটা বস্তু আপোনাক দেখাই লওঁ সেই তাতে অলপ জুম কৰি দিছোঁ সেই জেগাটো পাৰ হ'লে ইফালে এটা শ্মশানশালী আছে আৰু শ্মশানশালীলে কিয় আহিব আপোনাক কৈ আছোঁ শ্মশানশালীলেও আহি চাব আপোনালোকে আৰু শ্মশানশালীলে আহি চালে আপোনালোকে বুজি পাব জীৱনৰ মূল্য কি বুজি পালে জীৱনৰ মূল্য কি বুজি পাব আপোনালোকে কেতিয়াবা আহিব ধন সম্পত্তি লৈ পেলাই অহংকাৰ মায়া মোহ এইবিলাক বস্তু আপুনি এই শ্মশানশালীলে আহিলে বুজি পাব আৰু তেতিয়া আপোনালোকে এবাৰ আহি চাব নিজেও তেতিয়া আপুনি বুজি পাব মানে মেইন মানে মানুহৰ জীৱনটো কি মানে মানুহ মৰা আগমুহূৰ্তলৈকে অমুক লাগে তমুক লাগে কিবা লাগে ঢেৰ কিবা কিবি কিন্তু যেতিয়া আপুনি মৃত্যু হ'ব আপোনাৰ তেতিয়া মৃত্যু হ'লে আপুনি এটা বস্তু লৈ যাব নোৱাৰে সেইকাৰণে আপুনি কেতিয়াবা শ্মশানশালীলে আহিব আৰু তেতিয়া মেইন মূল্যটো বুজি পাব জীৱনৰ মূল্যটো কি তো সেইটো কাৰণে এবাৰ আহি চাব মই এনেকুৱা কোৱা নাই যে এনেকুৱাও হ'ব লাগে তেনেকুৱা নহয় কিন্তু আপোনালোকে চাব এই বস্তুটো আপোনালোকে কেতিয়াবা আহি চাব তেতিয়া বুজি পাব